কিমান খোজকাঢ়ি থাকিম কি কৰা যায় এইটো এটা মক্কেল বহি আছে ৰ ইয়াকে ভাল বেঙেনা এটা দি পেলাই স্কুটিখন লৈ যাওঁ ৰ হেল্ল' জান ক'ত আছা আহি আছা সোনকালে তোমাৰ কাৰণে মই ৰৈ আছোঁ নহয় সোনকালে আহিবা দেই ঠিক আছে ভাইটি কোন হে হেৰি স্কুটিখন অকণ দিবা নেকি হে মই অকণমান আগৰ পৰা আহোঁ মানে ক'ত যাবা নাই বেছি দূৰ নাযাওঁ এইখিনিৰ পৰা আহোঁৱে মানে মই গাঁৱত আহিছিলোঁ মই এনেই কোম্পানী বহুত ডাঙৰ কোম্পানী আছে এইবিলাক স্কুটিটো বহুতক গিফ্ট দি দিওঁ আমাৰ কৰ্মচাৰীবিলাক নহয় পূৰা গিফ্ট দিয়ে থাকোঁ এইবিলাক স্কুটি কিন্তু কি হ'ল মানে মই দিল্লীৰ পৰা ফ্লাইটত আহিলোঁতো আহি লৈ পেলাই কি হ'ল এই চিকিউৰিটিবিলাকে দি থৈ গ'ল মোক সিহঁতে দি থৈ দিলে মই ফ্লাইটত গুচি আহিলোঁ ধুনীয়াকৈ গুৱাহাটীৰ পৰা হেৰিত গুচি আহিলোঁ কিন্তু কি হ'ব গাড়ী চাড়ী আনিবলৈ অসুবিধাটো সেইকাৰণে মই বোলো হেৰি অকণ দিগদাৰ হৈছে বুজিছেনে গাড়ীত ঘূৰি থকা মানুহ এতিয়া মানে অকণ খোজকাঢ়ি ঘূৰিবলৈ অসুবিধা লাগেতো অকণ স্কুটিখন দিয়কচোন বেয়া নাপায় যদি অকণমান আগৰ পৰা আহোঁ আৰু বেছি দেৰি নকৰিব দেই ময়ো এজেগাত যাব লাগিব মই ৰৈ আছোঁ ঠিক আছে বাৰু চাবিটো দিয়কচোন অকণ আহিব সোনকালে আহিব দেই মই এইটো অকণ ডাউন মাৰি আছে নেকি বেটেৰীটো ঠাণ্ডা দিন নহয় কি হৈছে বা চাই দিব লাগিব হেই যাওঁ মই অকণ চাই দিওঁ চাই দিওঁ দিয়াচোন চাওকচোন এইটো কিবা এটা হৈ আছে সোনকালে আহিব দেই যাম আৰু আহিম স্কুটিখনকে ষ্টাৰ্ট কৰিব নোৱাৰে হেৰৌ আকৌ কয় ডাঙৰ কোম্পানীৰ মালিক জানো পায় সঁচাই কয় নে মিছাই কয় বিশ্বাসেই নহয় দেখোন ল'ৰাটোৰ পৰা স্কুটিখন অনা বহুত দেৰিয়ে হ'ল নেকি সেইখিনিতে আকৌ আৰু এটা মক্কেল আহি আছে তাকো বেল বনাওঁ ভালে আছোঁ দিয়ক কেতিয়া আহিলে হ'ল কালি আহি পালোহি হেৰি ভালে নহয় ন তোমালোকৰ আছোঁ আৰু যেন তেন জীয়াই আছোঁ আৰু কিয় মোৰ কোম্পানীতে থাকিব পাৰা সেই গুৱাহাটীত ডাঙৰ কোম্পানী খুলিলে নহয় কোম্পানী খুলিলে 15টা বিল্ডিং এটা হেৰি উঠাই দিছোঁ মই নাথাকোঁ ক'তনো থাকিবলৈ সময় পাওঁ তাৰপিছত এইয়া হেৰি যে কি বুলি কয় এইটো তোমাৰ ফটাশিলৰ ওচৰত ডাঙৰ বিল্ডিং এটা তাতে পেলাই থৈ দিওঁ এইবিলাক বেলেগ মানুহ থাকে মই চোৱা চিতা কৰিবলৈ সময় নাই এইবিলাক বেলেগ ষ্টাইলত আহিছে দেই আপুনি কি ক'বা আজিকালি আগৰ সেই ৰতন হৈ থকা নাই আৰু আজিকালি বহুত বেলেগ হেৰি স্কুটিখন মোৰে হয় হেৰি হ'ল তাতে BMW কাৰ ইয়াত চলাবলৈ অসুবিধাটো ৰাস্তা চাস্তা ইমান ভাল নহয় সেইকাৰণে বোলো স্কুটিখনকে লৈ আনিলোঁ ফ্লাইটত আহি গ'লোঁ মোৰ চিকিউৰিটি ক'লোঁ বোলো স্কুটি এখন পঠাই দিবি পাৰ্চেল কৰি পেলাই পঠাই দিলে একদম ধুনীয়াকৈ স্কুটিখনকে লৈ গুচি আহিলোঁ এনেই স্কুটিটো মই নচলাওঁ তাতে এইবিলাক কৰ্মচাৰীবিলাক হৈছে এইবিলাক গিফ্ট দি দিওঁ এইবিলাক এখন এই সপ্তাহত 12-13খন দিবই লাগে মই স্কুটি গিফ্ট এইবিলাক কোম্পানীত আৰু ভাল চেলিং কিবা কিবি হ'লে এইবিলাক দি দিওঁ পিছে খবৰ ভালে নহয় ন আপুনি বৰ ডাঙৰ মানুহ হৈ গ'ল দেই আমাৰ ভগৱানৰ কৃপাত হৈছোঁ আৰু বুজিছা ভগৱানৰ কৃপাত আৰু ডাঙৰ দীঘল হৈছে গৈ সেইকাৰণে মানুহে যে সেইকাৰণে অকণ বাহিৰে চাহিৰে যাব লাগে মানুহে অকণ ডেভেলপ বেলেগ জেগাত ঘূৰিব পকিব লাগে তেতিয়াহে মানুহে তোমালোকে ওলাবা মোৰ কোম্পানীত থাকিব পাৰিবা একদম চব ফেচিলিটি পাবা ঠিক আছে এদিন যাম দিয়ক মই যাবলগীয়া কাম এটা আছেই বাৰু ঠিক আছে ওলাবা ভাল লাগিলে ভাল লাগিলে যোৱা বাৰু মই যামগৈ আৰু এনেই ঘূৰি ফুৰি অকণ বহুত দিনৰ মূৰত
ঠিক আছে যোৱা হ'ব এতিয়াই লৈ গ'ল তালৈ কিয় অহা নাই বা বহুত টাইম হৈ গ'ল আহিব লাগিছিল বহুত টাইম কি কৰি আছ কিবা এটা কাম কৰি আছিলোঁ ইমান ডাঙৰ মোবাইল ল'লি যে না চাওঁ এই না চাব নালাগে তই লেবেল দিছ ন চাব নালাগে দেখুৱাচোন কেনেকুৱা নালাগে হ'ব দিয়া এই দেখুৱাচোন এই হ'ব দিয়া নালাগে দিয়া দেখুৱাচোন তই নালাগে দিয়া হ'ব দিয়া চাওঁ কি মোবাইল তই মোবাইল নাই দেখোন মোবাইল নাই খালি বাঁহটো লৈ আছ দেখোন কি হ'ল খালি বাঁহটো লৈ আছ যে মোবাইল ভিতৰত আছিলে ন আমাৰ পৰি গ'ল নেকি সেই খুলি পেলাই কি হ'ব ল চব মানে কবি আৰু লেবেলটো চাওঁ আৰু দে ঠিক আছে তই থাক গুৱাহাটীৰ ৰাতি পৰিৱেশটো বৰ ভাল লাগে দেই সঁচাকে চেণ্ডেলযোৰে ছিগি থাকিল বোলে হে কৃষ্ণ হে প্ৰভু মোৰ ৰক্ষা কৰে এইটো আহি দেখোন আৰু পালেহি অ' কৃষ্ণ মোক নেদেখিলেহে ৰক্ষা আৰু এইটোৰ ওপৰত হে য'তে ভাগৰ হ'ব তাতে ৰাতি হয় কৃষ্ণ প্ৰভু মাতিলে চাকৰি দিম বুলি আৰু এতিয়া আহোঁতে চেণ্ডেলে ছিগি থাকিলে কি কৰা যায় এতিয়া ক'ত পোৱা যাব বাৰু ভাগ্য ভাল চেণ্ডেলটো ছিগি থাকিলে চিলাই দিব পাৰিবনে অঁ দাদা দিয়কচোন এই নক'বা বুজিছা এই গাঁৱৰ ল'ৰাজনে ক'লে চাকৰি এটা দিম বুলি সেইটো কাৰণে আহিলোঁ ঘূৰি লাষ্টত কিবা চেণ্ডেলযোৰ ছিগি থাকিলে দিয়কচোন চিলাই দিয়কচোন পিছে ভালেই লাগে গুৱাহাটীখন দিয়া অঁ হয় দিয়ক চিনাকি লাগিছে নহয় জানো অঁ হয় ইয়াত কি কৰি আছ কি কৰিম পাৰ্ট টাইম ডিউটি কৰি আছোঁ এই কোম্পানীত এতিয়া হেৰিটো আহি আছে নহয় সেইকাৰণে পাৰ্ট টাইম ডিউটিকে মাৰি আছোঁ ৰা মই তোকে বিচাৰি আহিছিলোঁ আৰু তই হেৰি জোতা চেণ্ডেল চিলাই আছ অ' ভাই ঐ মই একেবাৰে তোৰ হাতযোৰ কৰিছোঁ ঐ কথা এটা কওঁ বেয়া চেয়া নাপাবি আৰু মই এইবিলাক কৰিয়ে ঘৰখন চলাওঁ তই কিন্তু গাঁৱৰ মানুহৰ আগত নকবি আৰু প্লিজ তোক মই হাতযোৰ কৰিছোঁ এইবিলাক কিবা কবি নেকি কচোন মই ইজ্জত চব শেষ হৈ যাব মই নকবি কিন্তু একে তোক মই হাতযোৰ কৰিছোঁ তোৰ ওচৰত নক'ম আৰু কিন্তু কথাটো হৈছে কি তই যেনেকৈ যিটো লেভেলত আছিলি মই ভাবিছিলোঁ সঁচাকৈ কিবা চাকৰি এটা দিব পাৰিবি নেকি সেইটো কাৰণে ইমান কষ্ট কৰি আহিছিলোঁ তই যিয়ে নকৰ তইতো চা তই চুৰ কৰা নাই তই ঠিকে আছে তই ভাল কিবা কৰ্ম কৰি খাই আছ কিন্তু কথাটো হৈছে কি যেনেকৈ লেভেল তেনেকৈ নিদিবি তই লাজ কৰিব নালাগে তই যি কৰ তাকে কৰিব লাগে সেইটো হয় কিন্তু কি কৰিবি কয় আজিকালি মুচি বুলি ক'লে কোনো পাত্তাই নিদিয়ে এতিয়া মই এইবিলাক কিমান বিল্ডিং চিল্ডিং আছে বুলি ক'লে মোক সকলোৱে আপুনি কয় কিবা এটা ভাল লাগে কিন্তু এইটো ৰিকুৱেষ্ট কৰিছোঁ ভাই এইবিলাক নকবি আৰু নকৰ দে কিয় ক'ম কিন্তু কথাটো হৈছে কি তেনেকৈ আৰু ভালকৈ থাকিবি আৰু কাম কৰিলে ভালকৈ ক'বি সঁচা কথা ক'বি সঁচা কথা কেতিয়াও মৰণ নাই সেইটো হয় কিন্তু নকওঁ মই আজিৰ পৰা হেৰি নকবি তই জানিছ তই আজিৰ পৰা তেনেকৈ লেবেল চেবেল বেছি নিদিবি ঠিক আছে অঁ চিলাই হ'ল অঁ চিলাই হৈ গ'ল দে মই যাম আৰু বেয়া চেয়া নাপাবি আৰু বুজিছনে নাপাওঁ দে তই ভালকৈ থাকিবি খালি অঁ ঠিক আছে হ'ব দে দেই অঁ হ'ব দে